নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। দৰ্শকসকল, জনাইছো এটা বিগ পলিটিকেল নিউজ। দৰ্শকসকল, কংগ্ৰেছ নে বিজেপি কাইলৈ 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফল অৰ্থাৎ আজি 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফল প্ৰকাশ পাব। কাইলৈ 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফল অৰ্থাৎ আজিৰ দিনটোতে 4 ৰাজ্যৰ নিৰ্বাচনীৰ ফলাফল প্ৰকাশ পাব। নিৰ্বাচনী ফলাফলক লৈ উৎকণ্ঠিত দেশবাসী। কোনে দখল কৰিব মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তীশগড়? বিজেপি নে কংগ্ৰেছ? মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছত্তীশগড়ত এবাৰ কাৰ চৰকাৰ হ'ব? নিৰ্বাচনী সমীক্ষা মতে কংগ্ৰেছৰ বাবে আহিল ভাল খবৰ। যি নিৰ্বাচনী সমীক্ষা আছিল তাতে কংগ্ৰেছৰ বাবে ভাল খবৰ আহিব পাৰে। মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানাত ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। লগতে কোৱা হৈছে যে বিশেষকৈ মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানাত এইবাৰ ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। সমীক্ষা মতে বিজেপিৰ দখললৈ যাব পাৰে ৰাজস্থান। এক্সিট পোল মতে এইবাৰ ৰাজস্থান যাব পাৰে বিজেপিৰ দখললৈ। 4 ডিচেম্বৰত ঘোষণা হ'ব মিজোৰাম নিৰ্বাচনী ফলাফল। লগতে কোৱা হৈছে যে অহা 4 ডিচেম্বৰত ঘোষণা হ'ব মিজোৰামৰ নিৰ্বাচনী ফলাফল। নিৰ্বাচনী ফলাফলক লৈ অধিক আত্মবিশ্বাসী কংগ্ৰেছ। লগতে কোৱা হৈছে যে নিৰ্বাচনী ফলাফলক লৈ অধিক আত্মবিশ্বাসী কংগ্ৰেছ। 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ ডাঙৰ মন্তব্য সাংসদ গৌৰৱ গগৈ। 4 ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনী ফলাফলক লৈ ডাঙৰ মন্তব্য সাংসদ গৌৰৱ গগৈ। ৰাজস্থানত পুনৰবাৰ কংগ্ৰেছে দখল কৰিব চৰকাৰ। এয়া হৈছে গৌৰৱ গগৈৰ ভাষ্য। ৰাজস্থানত পুনৰবাৰ কংগ্ৰেছে দখল কৰিব চৰকাৰ। ৰাজস্থানৰ জনতাৰ সমৰ্থনত পুনৰ শাসনলৈ আহিব কংগ্ৰেছ। তেলেংগানাত ৰেভান্ত ৰেড্ডিৰ সমৰ্থকৰ আনন্দ উল্লাস। ইতিমধ্যে তেলেংগানাত ৰেভান্ত ৰেড্ডিৰ সমৰ্থকৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। ৰেভান্ত ৰেড্ডিক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে কংগ্ৰেছ কৰ্মীসকলে। বিশেষকৈ যিসকল কংগ্ৰেছ কৰ্মী আছে সেইসকলে ৰেভান্ত ৰেড্ডিক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। কাইলৈ 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফল অৰ্থাৎ আজিয়ে প্ৰকাশ পাব বিশেষকৈ 4খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল। দৰ্শকসকল, জনাই আছো পৰৱৰ্তী খবৰ। 50 বাৰ মুখ্যমন্ত্ৰী আসনত বহিলেও মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যে 50 বাৰ মুখ্যমন্ত্ৰী আসনত বহিলেও মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা। 50 বাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিলেও মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 50 বাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিলেও মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই আছো সবিশেষ। অসমৰ মুছলমানৰ মাজত যদি এজনো বাংলাদেশী আছে তেন্তে খেদি পঠিয়াওক। জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ মুছলমানৰ মাজত যদি এজনো বাংলাদেশী আছে তেন্তে খেদি পঠিয়াওক। চৰকাৰে ধৰ্মীয় অনুষ্ঠানৰ ওপৰত চলোৱা আক্ৰমণ বন্ধ কৰক। চৰকাৰে ধৰ্মীয় অনুষ্ঠানৰ ওপৰত চলোৱা আক্ৰমণ বন্ধ কৰক। অসমৰ ভূমিহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰক। শ্বহীদ লাফিকুল ইছলামৰ পৰিয়ালক ন্যায় প্ৰদান কৰক। মঙ্গলবাৰে কোকৰাঝাৰৰ চালাকাটিত অনুষ্ঠিত হ'ল আমচুৰ বিশাল গণ অভিৱৰ্তন। মঙ্গলবাৰে কোকৰাঝাৰৰ চালাকাটিত অনুষ্ঠিত হ'ল আমচুৰ বিশাল গণ অভিৱৰ্তন। সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত হয় এই অভিৱৰ্তন। বিশাল অনুষ্ঠানত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। অনুষ্ঠানত উপস্থিত বিশিষ্ট লেখক সমাজচালক ময়ূৰ বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ হিমন্ত কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক খগেন কলিতা। অনুষ্ঠানৰ জৰিয়তে মুছলমান সমাজক বাল্য বিবাহমুক্ত এখন সমাজ গঢ়িবলৈ আহ্বান